লাগিব আমি লৈ যাব লাগিব সাৰ্ভিস চেণ্টাৰত নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ সকলোৱে ভালেই আছে আৰু মোৰো খবৰ বহুতেই ভাল খুবেই গৰম পৰিছে সেইকাৰণে মই এতিয়া গছৰ তলত বহি আছোঁ বহুত গৰম পৰিছে আপোনালোকৰ ফালে কেনেকুৱা গৰম পৰিছে জনাবচোন মানে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া আপোনালোকক মই অতি কম সময়ৰ ভিডিঅ'ত কেনেকৈ দহি বাতিব পাৰি আপোনালোকক দেখাম বলক তেনেহ'লে ভিডিঅ'টো পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ পোনপ্ৰথমতে মই বেজি এটা দুডালকৈ ডাকৰি সূতা লগাই লৈছোঁ ইয়াৰ পিছতে এনেকৈ দুবাৰকৈ কাটি লৈছোঁ ইয়াৰ পিছত মই ইয়াত সূতাটো লগাই দিম মই ইয়াত দলি সূতাটো গুঠাই দিম ইয়াত মই দলি সূতা ব্যৱহাৰ কৰিছোঁ দলি সূতাটো এনেকৈ মাজত দি পেলাই মই এনেকৈ এতিয়া দুটা গাঁঠি লগাই ল'ম ধৰিব পাৰিছে যে ইয়াত মই দুটা এতিয়া টানকৈ গাঁঠি লগাই দিম ইয়াৰ পিছতে এতিয়া মই এইফালৰ মূৰটো ওলোটাই দিম মূৰটো ওলোটাই দি এতিয়া মই ইয়াত গাঁঠি লগাই দিম আপোনালোকক মই এটা গুঠি দেখাই দিছোঁ এইখন চাদৰত যিহেতু দুটা কালাৰ ব্যৱহাৰ কৰা হৈছে সেইকাৰণে এনেকৈ মই আপোনালোকক এটা কৰিয়ে দেখাই দিছোঁ এতিয়া মই ইয়াতে গাঁঠি দিম দুবাৰ তিনিবাৰমান ইয়াত গাঁঠি লগাই দিম আনকৈ গাঁঠিটো লগাই দিম এতিয়া হৈ গ'ল কেঁচিৰে কাটি দিম সূতাডাল এতিয়া হৈ গ'ল A few moments later খাই লৈ মেলি ভিডিঅ' বনোৱা নহ'ল এতিয়া মই ভিডিঅ' বনাবলৈ লৈছোঁ আৰু এতিয়া মই যাম বজাৰলৈ বজাৰত কি কিনিবলৈ যাম এই সকলোবোৰ যাম তেনেহ'লে ভিডিঅ'টো আপোনালোকে কি ল'ব আহিছা গৰম পৰিছে কাৰণে মই দোকানলৈ আহিলোঁ বতাহটো অলপ বতাহে খাই লওঁ ফ্ৰীতে এইখনে সিলেক্ট কৰিলোঁ আমি বাজাজ কোম্পানীৰ হয় এইখন ফেন এইটো মানে কি জানে আপোনাৰ এটা ফেন দিটো কোনো কিতাও না এইটো ললো যে আপুনি এটা ফেন দি লৈ লাগিব আৰু ফেনটো আপোনাৰ লাগিব কিন্তু এইবিলাক বস্তু জানো এটা জায়গা ৰাখাৰ বস্তু এটাৰ মানে এটাৰ মধ্যে থাকিব আৰু হেতু হ'ল সব হেতু আপোনাৰ 2 ঘণ্টা 2 ঘণ্টা পাইছো 2 ইয়াৰ্ছৰ ওয়াৰেন্টি আছে ফ্ৰী হোম সার্ভিস আছে আৰু বেলেগ বেলেগ যদি আপুনি লয় ইয়াতে আনিব লাগিব আমি লৈ যাব লাগিব সার্ভিস চেণ্টাৰ আপুনি আনিব भाई मजा आया এতিয়া অলপ বজাৰ কৰিলোঁ আৰু লগতে আপোনালোকক অলপ বজাৰ দেখাই দিওঁ কলংকৰ বজাৰ আপুনি অলপমান
এয়া হোলীৰ বাবে ফাকুৱা ওলাইছে। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, এতিয়া আমি সামৰণি মাৰিম।